নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্সলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ ঘামুচি হোৱা সমস্যাৰ কাৰণ আৰু লক্ষণ আৰু এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কেইটামান ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যাব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ বিভিন্ন বেমাৰৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনে ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী আপোনালোকে অতি সহজতে পাই যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই ঘামুচি হোৱা সমস্যাৰ কাৰণসমূহ হৈছে ক্ৰমে ছাল খহটা হ'লেই এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে গৰম কালিহে ঘামুচি হয়। ইয়াৰ উপৰিও ছাল অপৰিষ্কাৰ বা বহু সময় ঘামি থাকিলে বা ঘাম ওলাব নোৱাৰিলে এই ঘামুচি হোৱা সমস্যাই বিৰাজ কৰে। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ লক্ষণসমূহ হৈছে ক্ৰমে গাৰ ছালত নিচেই সৰু সৰু ফোঁহাৰ দৰে হয় আৰু গৰম বেছি হ'লেই খজুৱতি হয় বা বিজবিজাই ইত্যাদি সমস্যাই দেখা দিব পাৰে আৰু কেতিয়াবা ৰঙা পৰি যাবও পাৰে। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ বহুতো ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ আছে যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যাব আৰু এই সমস্যাৰ পৰা মুক্তি পাব পৰা যায়। ইয়াৰে প্ৰথম ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱটো হৈছে হেলচি শাক পিহি ভালদৰে গাত ঘঁহিব লাগে। যদি এনে কৰা হয় তেন্তে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায় আৰু এই সমস্যা ভাল হয়। বন্ধু বান্ধৱীসকল, এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 6 বা 7 দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াৰে 2 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে 250 গ্ৰাম কেঁচা হালধি ভালদৰে পতা বা খুন্দনাত খুন্দি লগতে দুবৰি বনৰ ৰসৰ লগত মিশ্ৰণ কৰি ঘামুচি হোৱা ঠাইত ভালদৰে যদি লগোৱা হয় তেন্তে এই ঘামুচি নাইকিয়া হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। বন্ধু বান্ধৱীসকল, এই ঘৰুৱা প্ৰতিকাৰো ক্ৰমে 6-7 দিনমান ব্যৱহাৰ কৰিব লাগিব। ইয়াৰে পিছত ঘৰুৱা প্ৰতিকাৰটো হৈছে 4-5খন তেজপাত ভালদৰে পতা বা খুন্দনাত পিহি ঘামুচি হোৱা ঠাইত সানিব লাগে আৰু যদি এনে কৰা হয় তেন্তে এই ঘামুচি ভাল হয় আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 6 বা 7 দিনমান ব্যৱহাৰ কৰিলে ইয়াৰ ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, ইয়াৰেই 4 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে যে গোলনেমু 5টা ভালদৰে ফালি ঘামুচি হোৱা ঠাইত লগালে ঘামুচি নাইকিয়া হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 বা 5 দিনমান ব্যৱহাৰ কৰিব লাগিব। ইয়াৰে 5 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে ৰঙা চন্দনৰ গুড়া ঘামুচি হোৱা ঠাইত কিছু সময় প্ৰলেপ দি পিছত পানীৰে ধুই পেলালে যথেষ্ট উপকাৰ পোৱা যায় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 পৰা 5 দিনমান ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ 6 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে মহানিমৰ পাত সিজাই সেই পানী ঠাণ্ডা কৰি গা ধুলে ঘামুচি নাইকিয়া হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় আৰু এই সমস্যা ভাল হয়। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 6 বা 7 দিনমান ব্যৱহাৰ কৰিলেই ইয়াৰ ফল পোৱা যায়। বন্ধু বান্ধৱীসকল, এই সমস্যা হ'লে ল'ব লগা কিছু সাৱধানতা আছে আৰু এই সাৱধানতাসমূহ হৈছে ক্ৰমে গাৰ ছাল সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে ঘাম ওলালে তৎক্ষণাত পৰিষ্কাৰ পানীৰে ধুই বা কাপোৰেৰে মোহাৰিব লাগে। ইয়াৰ উপৰিও দিনে 3 লিটাৰমান ঠাণ্ডা পানী খোৱাটো ভাল। লগতে 2বাৰমানকৈ টেঙা পানী খাব লাগে। যদি এনে কৰা হয় তেন্তে এই সমস্যা নহয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। লগতে কিছু বস্তু খাব নালাগে, যেনে বিড়ি খাব নালাগে, চিগাৰেট খাব নালাগে, ধপাত আদি খাব নালাগে। লগতে শৰীৰৰ ছালৰ ওপৰত মুকলি বতাহ লাগিবলৈ নিদি লেপেট খোৱাকৈ বতাহ সোমাব নোৱাৰা কাপোৰ একেৰাহে বহু সময় পিন্ধিব নালাগে।
ইয়াৰ উপৰিও গৰমত হঠাতে কাপোৰ সলাব নালাগে। যদি এইসমূহ নিষেধাজ্ঞা মনা হয় তেন্তে এই ঘামুচি নহয়, লগতে এই সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। বন্ধু-বান্ধৱীসকল, এয়াই আছিল আজিৰ ঘামুচি হোৱা সমস্যাৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱ, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে কেনে পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ বিভিন্ন বেমাৰৰ ঘৰুৱা প্ৰতিকাৰ অৰ্থাৎ বন দৰৱৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে আপোনালোকে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।